foodies, welcome to another episode of Foodie Celebs presented by Tezpur Foodie. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰ লগত আজি উপস্থিত আছে অসমীয়া চলচ্চিত্ৰ জগতৰ এজন তাৰকা, লোকেল কুমফু, ছাছপেণ্ডেড ইন্সপেক্টৰ বড়ো আৰু আমিষলৰে চিনেমাত তেখেতে অভিনয় কৰিছে। বলক আমি যাওঁ ধ্ৰুৱৰ ওচৰলৈ আৰু তেখেতৰ লগত চিনাকি হ'ম। হাই ফুডিজ, মই আকৌ আহিলোঁ আজি। যোৱা মাহত যেনেকৈ এটা প্ৰগ্ৰাম কৰিছিলোঁ, আজি আমাৰ লগত উপস্থিত আছে অসমৰ এজন খ্যাতনামা এক্টৰ, ইউথৰ মাজত খুব পপুলাৰ তেখেত, ছাছপেণ্ডেড ইন্সপেক্টৰ বড়ো। তেখেতৰ নাম হ'ল উৎকল হাজোৱাৰী। উৎকল দা, তেজপুৰ ফুডিলে আপোনাক স্বাগতম জনালোঁ। ধন্যবাদ ধ্ৰুৱ। আৰু মই তেজপুৰ ফুডি আমাৰ বিৰাজক ক'ব খুজিছোঁ, তেজপুৰ ফুডি মই ফ'ল' কৰি আছোঁ। দেন ধ্ৰুৱক লগ পাইছোঁ, ৰক্তিমক লগ পাইছোঁ, কিন্তু প্ৰণয়ক মই এতিয়ালৈ এনেকুৱা কথা পতা হোৱা নাই, কিন্তু মই ফ'ল' কৰি আছোঁ। তেওঁলোকে বহুত ভাল কাম কৰি আছে আৰু তেনেকৈ আগবাঢ়ি যাওক, সেইটো মোৰ আশা থাকিলে। মই আপোনাৰ এনেই খাদ্যৰ লগত যিহেতু আপুনি বেছি জড়িত নহয়, তথাপিও আপুনি কি বনাই ভাল পায়, কি খাই ভাল পায়? জড়িত নহয় বুলি ক'লেও মিছা হ'ব, কাৰণ মই ঘৰত প্ৰায় বনাই থাকোঁ। ভাত, দাইল, চব্জি, দেন চিকেন অভিয়াছলি বনাই ভাল পাওঁ। মেগী চুপ খাই বহুত ভাল লাগে। দেন অমলেট বনাওঁ, মাজে মাজে মেগী বনাওঁ, চব বনাওঁ আৰু আৰ্মি ষ্টাইলৰ আজি চিকেন বনাইছোঁ। তাৰপিছত কিন্তু মই খুব ভাল পাওঁ, চাহ খাই খুব ভাল পায়। নিজে খুব ধুনীয়া চাহ বনাব পাৰোঁ। বাকী চিকেন টিকেনো ভালে বনাওঁ। তো আপুনি চিনেমা জগতলৈ কেতিয়া আহিলে, কেনেকৈ আহিলে? চিনেমা জগতলৈ একচুৱেলি মোৰ সৰুৰ পৰা বহুত ইণ্টাৰেষ্ট আছিল বুলি নহয়, একচুৱেলি মোৰ ব্লাডতে আছিলে চাগে, কাৰণ মোৰ দেউতা যাত্ৰা পাৰ্টি কৰিছিলে। চ' আৰু আমাৰ ঘৰত মিউজিক স্কুল আছে, সৰুৰ পৰাই নাচ গান এইবোৰ দেখি আহিছোঁ, শুনি আহিছোঁ। আৰু তাৰপিছত মই মাৰ্চেল আৰ্ট জইন কৰিলোঁ 94-ত। দেন তাতে ছাৰৰ বাইকৰ ল'ৰাখিনি মেট্ৰিকৰ পিছত গুৱাহাটী আহোঁতে কলেজত পঢ়োঁতে তেনে ছাৰৰ লগ পালোঁ। তাৰপিছত সিও বেলেগ কামত ব্যস্ত হ'ল, ময়ো বেলেগ কামত ব্যস্ত হৈ গ'লোঁ। দেন তাৰপিছত সি গুৱাহাটী যেতিয়া আহিছিলে, তেতিয়া নৰ্থ ইষ্ট চেনেলত নিউজ ৰিটাৰ্ণ কৰি আছিলে। তেতিয়া তাৰ লগত আমি বহুত শ্বৰ্ট ভিডিঅ'জ বনালোঁ। দেন তাৰপিছত এবাৰ কিনিয়ে ক'লে বল এবাৰ ফিল্মতে এটা বনাইছে। দেন তেনেকৈ ফিল্ম জগতত চলি কৰা খাদ্য কি বনাই খায়? খাদ্য মই চিকেন বনাই ভাল পাওঁ, আৰু ইমাৰ্জেঞ্চি বেছি ভাত ভোক লাগি গ'লে তেতিয়া মেগী থাকে, মেগী বনাই ভাল পাওঁ, মেগীৰ লগত কণী। দেন আৰু আপোনাৰ জনগোষ্ঠীৰ আমাৰ এতিয়া দেউতা যিহেতু মোৰ বড়ো, ত' বড়ো কেনেকৈ গাহৰি বনায় এনেকুৱা মই সৰুতে চাইছিলোঁ, তেনেকৈ বনাই ভাল পাওঁ। মাৰ কাৰণে আৰু সেনেকুৱা আৰু বস্তুটো খুবেই আছে। মায়ে খুব ভাল বনাইছিলে, মানে বাঁহকা পিঠাৰ লগত পিঠাগুড়ি, দেন মেষ্টা টেঙা, কেঁকুৰা এইবোৰ খুব খাইছিলোঁ সৰুতে। সেইকাৰণে আজি কাৰ্বি ষ্টাইলত চিকেন বনি আছে। তুমি ভাল পাবা বুলি ভাবিলোঁ আৰু ভাল পাবা যেন লাগিছিল। আৰু মই সুধিব বিচাৰিছোঁ, আপুনি কোনে বনোৱা সৰুতে খানা খাই ভাল পায়? যেনেকৈ চেফ হওক বা ঘৰৰ হওক বা আজিলৈকে ঘৰটোতো মা বনাই বেছি ভাল পাওঁ, নিজে বনোৱাটো ভালে পাওঁ, মন্দিৰ বনোৱাটো। বাকী আৰু বাহিৰত খায়ো ক'ৰবাত ভাল লাগে, তেনেকুৱাই মোৰ ফেভৰেট বুলি নাই। ভাল খানা, টেষ্টি খানা হ'লে চিকেনে হ'ব লাগিব বুলি কথা নাই, মাংস হ'ব লাগিব কথা নাই। আলু ভাজি এটাও ভালকৈ বনাই খাব পাৰে। খানাৰ লগত ৰিলেটেড কিবা আপোনাৰ বেয়া আৰু ভাল এক্সপিৰিয়েঞ্চ? খানাৰ লগত সদায় ভালেই হৈছে, বেয়া হোৱা নাই। কিন্তু পানীলাও যদি নিজে ভাতটো নালাগিব নিশ্চয়। তো বেয়া তেনেকুৱা খানাৰ লগত এক্সপিৰিয়েঞ্চ আজিলৈ পোৱা নাই। মানে কেতিয়াবা ভোক লাগিলে মই সুদা ভাতে খাই দিওঁ, সুদা ভাত, নিমখ, তেল চাফিচিয়েণ্ট কৰোঁ। আপোনাৰ আপকামিং কিবা প্ৰজেক্ট আহি আছে নেকি? মই এই বিফ'ৰ লকডাউন বড়ো ফিল্ম এটাত একশ্যন কৰি আছিলোঁ, বুলি। তো তাতে এডিং কৰিলোঁ আৰু 3টামান একশ্যন বাকী আছে। তো সেইটো আফটাৰ লকডাউন চিটুৱেশ্যন ভাল হ'লে এতিয়া হয়তো নেক্সট মান্থত কৰিম। আৰু এটা বড়ো ফিল্ম আছিলে বেলেগ কাম, তাতে মোক এক্টিঙৰো কথা কৈছিলে আৰু একশ্যনৰো কথা কৈছিলে। তো সেই প্ৰজেক্টটো আছে। আৰু মই নিজে এই লকডাউনত এটা স্ক্ৰিপ্ট লিখিলোঁ। কনচেপ্টটো বহুত আগৰ পৰা ভবা আছিলে। দেন সেইটো যদি স্ক্ৰিপ্টটো ৰেডি হৈছে, মুখা ফিল্মটোৰ নাম হ'ব। যদি এতিয়া প্ৰডিউচাৰৰ লগতো কথা হৈছে, তেতিয়া যিহেতু এগ্ৰিমেণ্ট নোহোৱালৈ একো ক'ব নোৱাৰি। সেইটো যদি হৈ যায় তেতিয়াহ'লে নিশ্চয় সেইটো কাম লোকেল কুমফু পাৰ্ট 3 কিবা আপোনালোকৰ আছে নেকি? পাৰ্ট 3ৰ প্লেনিং আছে। আমি চবে
মেইনটো কেনেৰিয়াৰ প্ৰডাক্ট ত' এই কিবা ভাবিছে কিন্তু আমি ট্ৰেইলাৰ বনাইছিলোঁ প্ৰথমে ত' এতিয়া আৰু পাৰ্টিৰ কাৰণে অলপ বাজেটো বেছি আশা মানে বেছি বাজেট লৈহে কৰিব লাগিব বুলি ভাবিছে ত' ফাইনেন্সিয়েল ভাল পালে নিশ্চয় কৰা যাব লোকেল উৎপাদখনো আহি আছে আপোনালোকৰ লোকেল উৎপাদ লোকেল উৎপাদ 4 ছেপ্টেম্বৰত ৰিলিজ হোৱাৰ কথা আছিলে কিন্তু এই কৰোণাৰ কাৰণে সেইটো হয়তো 4 ছেপ্টেম্বৰত ৰিলিজ কৰা নাযাব কাৰণ বৰ্তমানবোৰ এতিয়ালৈ খুলি দিয়া নাই তাতে মোৰ এটা গেষ্ট এপিয়াৰেঞ্চে আছে আৰু মোৰ গান ডুৱেট ছং এটা আছে আকৌ চাৰ্ভিচাই গাইছে মোৰ লগত খুব ধুনীয়া গান নিশ্চয় মানে সকলোৱে শুনি ভাল পাব এতিয়া এটা কথা হ'ল আমিষ আৰু নিৰামিষ আমিষত আপুনি আছিলে কি কেনেকুৱা আপোনাৰ এক্সপিৰিয়েঞ্চ ভালেই আছিলে ভাস্কৰদাৰ কনচেপ্টটো সদায় মানে মাইণ্ড ব্লয়িং বহুত বেলেগ ধৰণে ভাবিছে তাতে মানে 4 দিন মই শ্বুট কৰিলোঁ আৰু মানে খুব ভাল লাগিল যোনটো কনচেপ্টত তেওঁ শ্ব' কৰিছে স্ক্ৰীন প্লে কৰিছে খুব ভাল লাগিল তেজপুৰ ফুডি যিখিনি আমাৰ মেম্বাৰ্ছ আছে তেওঁলোকৰ কাৰণে আপুনি কি পৰামৰ্শ দিব যিহেতু আপুনি মাৰ্চেল আৰ্টৰ এক্সাৰচাইজৰ লগত ৰিলেটেড নহয় সেইটোৱে মই ভাল খাদ্য খাই থাকিব লাগে জাংক ফুড বেছি খাব নালাগে আৰু লগতে এক্সাৰচাইজটো সকলোৱে কৰিব লাগে কাৰণ এক্সাৰচাইজ কৰিলেহে আমি ফিজিকেলি ঠিক থাকিব পাৰিম আমাৰ মেণ্টেল ঠিক থাকিব ত' এক্সাৰচাইজ ইমান কিন্তু টাইম লৈ কৰিব লাগে কাৰণ আমি পুৰা হেভি খাই দিলোঁ তাৰপিছত যদি এক্সাৰচাইজ কৰোঁ সেইটো আমাক কেতিয়াও হেল্প নকৰে আৰম্ভ কৰিব ত' সেইখিনি বস্তু আমি ফ'ল' কৰিব লাগিব হয়তো 1-2 ঘণ্টা আগত আমি হ'ব নালাগে এমটি ষ্টমাক তাৰপিছত কৰিব লাগে আৰু কৰি উঠিও ঠিক তেনেদৰে 1-2 ঘণ্টা যদি আমি একো নোখোৱাকৈ থাকোঁ তেতিয়া ভাল আপোনাৰ ছ'চিয়েল মিডিয়াত আপুনি আপোনাৰ পেজ কি হিচাপে আছে ইনষ্টাগ্ৰাম আৰু ইউটিউবত কি হিচাপে আছে লগতে মোৰ একেই আছে উৎকল হাজৰি UTKLHAZWAI কিছুমানে ৱাই লিখে কিন্তু মই আহিছোঁ ত' উৎকল হাজৰি হিচাপে আছে ইউটিউব হওক ফেচবুক হওক ইনষ্টাগ্ৰাম হওক লগতে উৎকল হাজৰি বুলি আছে আৰু KFত আমাৰ যিহেতু আপুনি তেজপুৰৰ ৰিলেটেড তেজপুৰৰ KFত লোকেল কুংফু পাৰ্ট 2 শ্বুটিং কৰি আহিছে তেজপুৰ কেনেকুৱা পালে আপুনি তেজপুৰত শ্বুটিংহে কৰিলোঁ বেছি ঘূৰা নহ'ল কিন্তু খুব ভাল লাগিল আমি হোটেল KFত আমি আমাক খুব ধুনীয়াকৈ ৰেচপঞ্চ কৰিলে আৰু শ্বুটিং কৰিলোঁ কিন্তু তেজপুৰত লোকেল কুংফু 2 কুক কৰাৰ আগতে মই গৈছিলোঁ তাতে সামৰণিবাৰী SSB তাতে তেওঁ মন্টু হাজৰিকা বুলি তাৰে চিকিউৰিটি ইনচাৰ্জ আছিলে তেওঁ মানে তেওঁ আৰ্ম কম্বেট USC গ্ৰুপ এটা আছিলে যোনটো আহে ট্ৰেইনিঙৰ কাৰণে তেওঁলোকক ট্ৰেইনিং কৰিব মাতিছিল মই তাতে 4-5 দিন আমি ট্ৰেইনিং দিছিলোঁ আৰু তেওঁলোকক খুব ভাল পালে ধন্যবাদ সেইটো কাৰণে মনটো দা আৰু তেজপুৰ ফুডি ফলোৱাৰ্ছৰ কাৰণে আপুনি কি ক'ব সেইটোৱে এইমাত্ৰ যে ক'লোঁ মানে সদায় ফিট হৈ থাকিব লাগে ঘৰৰ ভিতৰত ভাল পাই থাকিব সোমাই থাকিব এতিয়াতো সোমাই থাকিব বুলিয়ে কৈ আছে বাৰু চ' এই আৰু কাম থাকিলেতো ওলাই যাবই লাগিব কিন্তু আমি ফ'ল' কৰিব লাগে ৰুলছ ফ'ল' কৰিব লাগে কাৰণ আমি যদি নিজে ফ'ল' নকৰোঁ আমি বেলেগক খোৱাৰ কোনো কৈ লাভ নাই ত' এক্সাৰচাইজ কৰি থাকিব লাগে ভাল খানা খাই থাকিব লাগে আৰু তেজপুৰ ভাল ভাল খানা বনায়ো তেজপুৰ ফুডিজৰ পেজত আপলোড কৰক আমি চাই থাকিম আৰু পাৰিলে দিব ময়ো খাবলৈ যাম ধন্যবাদ উৎকলদা উৎকলৰ কথা পাতি আজি বহুত ভাল লাগিলে আশা কৰোঁ আপোনালোকে ভাল পালে অহা মাহত আকৌ এজন নতুন চিলেবছৰ লগত আমি আগবঢ়াম নতুন এটা এপিছড থেংক ইউ ছ' মাছ গোন্ধটো খুবেই ভাল লাগিছে কাৰণ হেভি ষ্টাইলত আৰু আজি মোক সহযোগিতা কৰিছে ৰক্তিমে দেই হাই ৰক্তিম ধন্যবাদ ৰক্তিম মোক মাতাৰ কাৰণে থেংক ইউ ভেৰি মাছ